ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নহৰু দুটা লৈছোঁ, ভালকৈ পটাত পিচি ল'ম। মাছবিলাক কাটি ভালকৈ ধুই ল'ম। এখন কেৰাহীত মাছবিলাক দি ল'ম। মাছবিলাক অলপমান বেলেগ ষ্টাইলত বনাব চেষ্টা কৰিছোঁ। এটা সৰু আলু মিহিকৈ কাটি ল'ম। পিঁয়াজ দুটামান কাটি দিম। জলকীয়া কেইটামান ফালি দিম। নিমখ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি দি ল'ম আৰু নহৰুৰ পেষ্ট দি দিম। মিঠাতেল অলপমান দি ভালকৈ মাছবিলাক লৰাই ল'ম। অলপমান পানী দি গেছত বহাই দিম। এনেকৈ এবাৰ বনাই খাই চাব, বহুত টেষ্টি হয়। মই দুখন চব্জি বনাব ওলাইছোঁ এইটো ভিডিঅ'তে। চব্জিখন উতল আহি আছে, অলপ আমি পিছে পিছে খাই থাকিম। পানীবিলাক শুকোৱাৰ পিছত চব্জিখন হৈ যাব। পানীবিলাক ভালকৈ শুকাব দিব লাগিব। ফল আছিলে, ফলবিলাক বাকলি এৰাই ভালকৈ কাটি ল'ম। দুটা মাছ আৰু কেইটামান ডাঙৰ ডাঙৰ অলপমান মাছ আছিলে, নামবিলাকো ভালকৈ নাজানো, বনাই ল'ম। এটা ডাঙৰ পিঁয়াজ আৰু কেইটামান জলকীয়া কাটি ল'ম। নহৰুৰ পেষ্ট এখনত তেল দি পিঁয়াজ আৰু জলকীয়াবিলাক ভাজি থাকিম। এফালে মছলাবিলাক